কলিজার বেচেৰা মই এক মিনিট বাকীবিলাকে জানে না গানটো ও মৰম লিখি মানু ও মৰম তোমাৰ না কলিজার বেচেৰা মই সকলোৰে নাম মোৰ ভিডিঅ'ত দেখি লৈছে আপোনালোকে ইমান কষ্ট কৰিছে ন গতিকে চিৰজীৱন আপোনালোকৰ নাম আমাৰ ভিডিঅ'ত থাকিব ও মৰম তোমাৰ না ও মৰম লিখি মানু কলিজার বেচেৰা মই তোমাকে দিলে দিলে করুণা সবলে দিলে 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 করুণা সবলে देखिया है तू मतलब 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 पूरे जीवन জীবন পেয়ে থাকিব আপোনালোকলৈ সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাই আমি অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ আমাৰ মঞ্চত এতিয়া আমাৰ আউনীআটী ৰূপকোঁৱৰ যুৱক সংঘৰ সৌজন্যত বহাগী বিদায় সন্মিলনীখন আজি শেষ হৈ গ'ল এয়া চন্দন মজুমদাৰ খুব হাঁহি হাঁহি মাছ মাৰিব যাব লাগিব আহি যাওক মোৰ হিংসা লাগছে চন্দনৰ লগত ফটো উঠে হিংসা লাগছে মনত কোনে নুঠে এয়া হ'ল পুলক দাস ধুলুকি বাদক এয়া হ'ল প্ৰণৱ বৰলা আৰু এয়া হ'ল আমাৰ প্ৰদীপ বুঢ়া গীটাৰিষ্ট এয়া আমাৰ সহকাৰী এয়া ফটো উঠিবৰ কাৰণে যাম এয়া আমাৰ আউনীআটী সত্ৰৰ এইটো আমাৰ নয়ন বৰলা আমাৰ নয়ন বৰলা বেছি বয়স হোৱা নাই 40-45 হৈছে 50 মানুহ হৈছে ফটো মাৰিব নোৱাৰোঁ মই ভিডিঅ' কৰি আছোঁ আচ্ছা আমি শেষ কৰিলোঁ আমি ভিডিঅ' কৰিলোঁ আপোনাকো দেখাইছোঁ বাইদেউ আপোনাক অলপ বেছিকৈ দেখাইছোঁ আচ্ছা ৰাখিছোঁ ভিডিঅ' শেষ কৰিলোঁ মানে আমাৰ বহাগৰ আজি লাষ্ট প্ৰগ্ৰাম মানে আজি জেঠৰ 1 তাৰিখ ধন্যবাদ আজি 2 তাৰিখ আমি 1 তাৰিখে কৰিলোঁ ধন্যবাদ এই শেষ আমি ফটো উঠি আছোঁ বৰ্তমান ফটো সেশ্যন কৰি আছোঁ ধন্যবাদ বৈঠা মানুহ নেকি বিহু ৰেকৰ্ড আউনীআটীত বিহুত এনে অৱস্থা খেললৈ আহি থকা নেকি